हेलो फ्रेंड्स আপোনাক সকলোকে অনুভূতিস কিচেনলৈ স্বাগতম জনালো। আজি মই বনাব লৈছো কেটলি পিঠা। টেকলি পিঠা বুলিও কয়, ভাপা পিঠা বুলিও কয়। আমি এই টেকলি পিঠাটো বিহুত বনাও যদিও আৰু এনেও বনাই খাই ভাল লাগে। সো फ्रेंड्स চাউলৰ গুড়ি নাৰিকল আৰু গুড়ৰ এই টেকলি পিঠাটো খাই যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আজি আমাৰ চেনেলটো প্ৰথম চালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আমাৰ আগন্তুক ভিডিও নটিফিকেশনবোৰ পাই থাকিবলৈ সক্ষম হয়। তেনেহলে আহকচোন फ्रेंड्स কেটলি পিঠা বনাবলৈ আৰম্ভ কৰোঁ। 800 গ্ৰাম চাউলৰ গুড়ি আৰু 1 কেজি অলপ কম আছে আৰু আমি আগতে গুড়ি কৰি লোৱা আছিল আৰু ইয়াতে দিম মই 1 টেবুলস্পুন নিমখ আৰু ইয়াতে দিম 1 টেবুলস্পুন চেনি গুড়ি আৰু এইখিনি মই ভালদৰে মিহলাই ল'ম, মানে মিক্স কৰি ল'ম ভালকৈ যাতে নিমখ নিও ভাৱটো লাগে। মানে অলপ অলপকৈ পানী দি এইখিনি মই মঠি ল'ম যাতে পানীখিনি জিকা জিকা মানে হেমেকা হেমেকা ভাৱ এটা আহে আৰু এই পিঠাখিনিত হেমেকা হেমেকা ভাৱটো আহিলে পিঠাখিনি সহজভাৱে গঢ়ি উঠে। আৰু মই লৈছোঁ ইয়াতে এখন ষ্টিলৰ চালনী। অলপ অলপকৈ চাউলৰ গুড়ি দি এনেকৈ মই এইখিনি চালি ল'ম আৰু এই চালনীখন অলপ পাতল হয়। আপোনালোকে যিকোনো ধৰণৰ চালনী ল'ব পাৰে, অলপ ডাঙৰ ফুটা থকা চালনী ল'লে ভাল হয় আৰু বজাৰত এনেকুৱা ধৰণৰ চালনী ইজিলি পোৱা যায় আৰু এনেকুৱা চালনীৰে চালিলে পিঠাটো পাৰফেক্টলি সহজভাৱে বেক হয় সিজে। আৰু মই এনেকৈ সকলোখিনি চাউলৰ গুড়ি চালি লোৱা হ'ল আৰু মই গেছৰ ফ্লেমত এটা ননষ্টিক পেন বহুৱাই দিছোঁ আৰু মই দিম ইয়াতে 1.5 কাপ গুড় আৰু গুড়খিনি অলপমান ভাজি ল'ম আৰু ইয়াতে দিম মই ৰুকি লোৱা নাৰিকল অলপ আগতে মই গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ, সেইখিনি দিম ইয়াতে 1 কাপ। সেইখিনি ঢালি দিছোঁ, ঢালি দি মই লৰাই থাকিম আৰু নাৰিকলখিনি দিয়াৰ লগে লগে ইয়াতে পানী উঠিছে অকণমান আৰু এই পানীখিনি শুকোৱালৈকে মই এইখিনি ভাজি থাকিম আৰু ভাজি লোৱা হ'লে মই এইখিনি নমাই ল'ম এখন প্লেটত। আৰু 1 কাপ ৰুকি লোৱা নাৰিকল লৈছোঁ, ইয়াতে দিম মই 2 টেবুলস্পুন চেনি গুড়ি আৰু এইখিনি ভালদৰে এনেকৈ মিহলাই ল'ম কাৰণ এইখিনি মিহলাই ল'ব লাগিব চেনিখিনি লাহে লাহে অলপ অলপকৈ গলি যায় সেইকাৰণে। আৰু মোৰ এখন প্লেটত আছে গুড় আৰু নাৰিকল আৰু এখন প্লেটত আছে চেনি আৰু নাৰিকল আৰু মই দিম ইয়াতে প্ৰেছাৰ কুকাৰত পানীখিনি দি লিডখন লগাই দিম। লগাই দি কেনে মই হুইচেলটো উলিয়াই থ'ম কাৰণ আমি পিঠাটো কুকাৰত বনাম আৰু মই পানীখিনি গৰম হ'বলৈ দিম। আজি মই বনাম চেকনি 2খন আৰু 1 টাইম কাপ কেইটাৰে টেকলি পিঠা আৰু আপুনি বজাৰত এনেকুৱা চেকনি ইজিলি পাব। সহজভাৱে আৰু কম সময়ৰ ভিতৰত এনেদৰে বনাই খাব পাৰিব টেকলি পিঠা। আৰু মই লৈছোঁ এখন চেকনি, এই চেকনিখনত দিম মই চাউলৰ গুড়ি অলপ অলপকৈ এনেকৈ চাউলৰ গুড়িখিনি দি ল'ম। দি লৈ অলপ এনেকৈ মাজত ভাগ কৰি ল'ম কাৰণ ইয়াতে নাৰিকল আৰু চেনিৰ পুৰখিনি ভৰাই দিব লাগিব, সেইকাৰণে অলপ ভাগ কৰি দিলে মই এইখিনি ভৰাই দিব পাৰিম। অতি সহজভাৱে এইটো বনাব পাৰিব এনেকৈ টেকলি পিঠা আৰু বেছি টাইম নালাগে, ছেকেণ্ডতে হৈ যাব। ইয়াতে দিম পুৰখিনি, নাৰিকলৰ পুৰ, চেনি আৰু নাৰিকলৰ ৰুকি লোৱা পুৰখিনি অলপ দিম মই আৰু অলপ ইয়াতে চাউলৰ গুড়িৰ ওপৰত দি আৰু এনেকৈ গুড়িখিনি দি অলপ অলপকৈ এনেকৈ হেঁচি ল'ম যাতে তলৰ পৰা ওপৰলৈকে সিজি আহে। আৰু এনেকৈ হেঁচি দিলে কুকাৰত দিয়াৰ লগে লগে এইটো ওপৰত নাহিব, নহ'লে এনেকৈ হেঁচি নিদিলে কুকাৰত দিয়াৰ লগে লগে এইটো ওপৰলৈ উঠি আহিব। আৰু এনেকৈ মই আৰু এখন চেকনি চাউলৰ গুড়িখিনি ভৰাই দি পিছত ইয়াতে নাৰিকল আৰু গুড়ৰ পুৰখিনি ভৰাই দিম। গুড়ৰ পুৰখিনি ভৰাই দি আৰু এনেকৈ মই আগৰখন যেনেকৈ কৰিছোঁ তেনেকৈ এইখনো কৰিম। এনেদৰে চেকনিত বনাব পাৰে, কেটলিত বনাব পাৰে, হেতা এখনত মানে কলহী এটাত বনাব পাৰে, যিকোনো ধৰণৰ বনাব পাৰে। আৰু এনেদৰে ছেম পদ্ধতিত মই আৰু এখন চেকনিত ৰেডি কৰিলোঁ আৰু এতিয়া দিম মই কুকাৰত আৰু কুকাৰটো দি মই এখন ইয়াতে প্লেট দিম যাতে তলৰ পৰা ওপৰলৈকে ইজিলি সিজি আহে, সেইকাৰণে মই প্লেটখন দিছোঁ। আৰু কুকাৰত দিলে হাই ফ্লেমত দিব, মিডিয়াম ফ্লেমত বা ল' ফ্লেমত দিলে সিজোতে দেৰি হ'ব, সেইকাৰণে হাই ফ্লেমত দিলে লগত সিজি উঠিব। আৰু মোৰ এখন হ'ল মই আৰু এখন চেকনি বহুৱাই দিছোঁ আৰু সেইটো সিজোতে বেছি টাইম নালাগে, 30 ছেকেণ্ডহে লাগে মাত্ৰ। আৰু এইখন দিলোঁ, ইয়াতো মই এখন প্লেট দিছোঁ কাৰণ যাতে পটাপট সিজি উঠে আৰু এনেকৈ কেটলি পিঠা ইনষ্টেণ্ট বনাই খাব পাৰিব। মই আৰু এখন চেকনি ভৰাই আৰু এখন দিছোঁ, এতিয়া প্লেটখন দিলে বেছি টাইম নালাগে সেইকাৰণে মই প্লেটখন দি দিছোঁ। 15 ছেকেণ্ড হ'লে আৰু মই এতিয়া বনাম 1 টাইম কাপত যেনেদৰে বনাইছোঁ আগৰখন তেনেকৈয়ে বনাম। আৰু ইয়াতে এনেকৈ মই পুৰখিনি ভৰাই দি আৰু অলপমান ইয়াতে চাউলৰ গুড়ি দি এনেকৈ অলপ অলপকৈ এনেকৈ হেঁচি দিম যাতে সহজতে সিজি উঠে। আৰু এনেকৈ কুকাৰত দিম চিধা দি কিনে ইয়াতে মই কাপটাৰ ওপৰত মই এখন প্লেট দিম যাতে ইজিলি এইটো সিজি উঠে। মোৰ এইটো পিঠা হ'লে মই এইটো নমাই ল'ম আৰু মই আৰু এটা দিম কাৰণ এইটো হওঁতে টাইম নালাগে, ছেকেণ্ডত মানে 15-20 ছেকেণ্ডৰ ভিতৰত এইটো পিঠা ৰেডি হয়। আৰু এনেকৈ মই আৰু এটা কাপ দি এনেকৈ প্লেট এখন ঢাকি দিম। এনেকৈ মই পিঠাখিনি ৰেডি কৰি ল'ম আৰু কেইটামান কাপত বনাম আৰু কেইটামান চেকনিত বনাম। আৰু এনেকুৱা হৈছে বেছি টাইম নালাগে, লগত সিজে। আৰু চেকনি দুখনৰ পৰা মই পিঠাকেইটা আঁতৰাই ল'ম আৰু এনেতো গৰম থাকিলে এইখন আঁতৰা বহুত টান, সেইকাৰণে মই এখন চামুচ লৈছোঁ, চামুচখনৰ সহায়েৰে মই পিঠাকেইটা উলিয়াই ল'ম আৰু এনেকৈ উলিয়ালে ইজিলি এইটো উঠি আহে, সেইকাৰণে মই এনেকৈ। আৰু বহুত গৰম, এইটো হাতেৰে চুব নোৱাৰি, সেইকাৰণে মই চামুচখনেৰে উলিয়াই আছোঁ। আৰু চাইছেনে এনেকুৱা হৈছে পিঠাটো মোৰ বহুত ধুনীয়া হৈছে, খাবলৈ বহুত ভাল হৈছে। আৰু চেকনিত বনালে বহুত ডাঙৰ হয় আৰু এইটো কাপত বনালে সৰু সৰু হয় আৰু খাবলৈ বিৰাট ভাল হয়।
মই বনাইছোঁ এনেদৰে আৰু এনেদৰে বনাই খাব সকলোৱে আবেলি নাইবা ৰাতিপুৱা চাহৰ লগত বনাই খাব বহুত ভাল লাগে খাবলৈ। আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে, বহুত ইজি হয় আৰু সহজভাৱে এইটো বনাব পাৰে, বেছি টাইম নালাগে এইটো বনাওঁতে। আৰু এনেদৰে পিঠা বনাই আলহী আহিলেও খাব দিব। এইটো গৰমে গৰমে বহুত ভাল লাগে খাবলৈ, ঠাণ্ডা হ'লে বেছি ভাল নালাগে। আৰু এনেকৈ বনালে বেছি কষ্টও নহয় আৰু বেছি টাইম ৱেষ্টো নহয়, এনেকৈ বনাই খাব পাৰে আপোনালোকে, বহুত সহজ ৰেচিপি হয়।